নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক আটাইকে মই স্বাগতম জনালোঁ। আজি আকৌ লৈ আহিছোঁ মই আন এটা ভিডিঅ' অৰুণিমা চিহ্নাৰ দ্বিতীয় পাৰ্টটো। আজি মই আৰম্ভ কৰিম 5 নম্বৰ কুৱেশ্যনটোলৈকে। তোমালোক আটাইকে মনোযোগ দি চাবা। অৰুণিমা চিহ্নাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? উত্তৰ লিখিবা। লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল 21,798 ফুট। অৰুণিমাৰ অত্যন্ত আত্মবিশ্বাস আৰু প্ৰচুৰ অধ্যাৱসায়ৰ বলত মাউণ্ট চামছেৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিকূল বতৰৰ বাবে পৰ্বতাৰোহণ কৰা সম্ভৱ নাছিল। এই বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট থকা অভিযান সামৰি উভতিব লগা হ'ল। এইবাৰ আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈকে। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনবিলাকত সাধাৰণতে 4 বা 5 নম্বৰ থাকে। তোমালোকে ভালদৰে মুখস্থ কৰি লিখিবা। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ যুৱৰাজ সিঙে হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অৰুণিমায়ো পাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে অদম্য সাহস আৰু মানসিক শক্তিৰে এই বেমাৰক প্ৰত্যাহ্বান জনাই পুনৰ নিজৰ লক্ষ্যত উপনীত হোৱাটো অৰুণিমাই দেখা পাইছিল। এই ঘটনাই অৰুণিমাক প্ৰভাৱিত কৰিছিল। অদম্য মানসিক শক্তি আৰু নিজৰ ইচ্ছা শক্তি থাকিলে কোনো শাৰীৰিক বাধাই সপোনক বাস্তৱায়িত কৰাত বাধা দিব নোৱাৰে। অৰুণিমাই দৃঢ় প্ৰতিজ্ঞ হ'ল। নিজৰ সপোনৰ সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰি অৰুণিমাই নিজ প্ৰচেষ্টাৰে সফলতা লাভ কৰিলে। 9 নম্বৰ প্ৰশ্নটো চাবা। চমু টকা লিখা। ইয়াত তোমালোকৰ 2 বা 3 আহিব। ক নম্বৰ বাচেন্দ্ৰী পাল। 1954 চনৰ 24 মে'ত গাৰৱাল জিলাৰ নাকুৰি গাঁৱত বাচেন্দ্ৰী পালৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল শ্ৰী কিষাণ সিং পাল আৰু মাতৃৰ নাম আছিল হান্সা দেৱী। বাচেন্দ্ৰী পালে 12 বছৰ বয়সতে প্ৰথম পৰ্বতাৰোহণৰ দৰে ৰোমাঞ্চকৰ কাম কৰে। তেওঁ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানত যোগদান কৰে। তেওঁ গংগোত্ৰী আৰু ৰুদ্ৰ গৰিয়া পৰ্বত আৰোহণ কৰে। তেওঁ এভাৰেষ্ট বিজয় লাভ কৰা প্ৰথম ভাৰতীয় মহিলা। তেওঁ 1984 চনৰ 23 মে'ত এভাৰেষ্ট আৰোহণ কৰে। বাচেন্দ্ৰী পালক পদ্মশ্ৰী সন্মানেৰে অলংকৃত কৰিছিল। তেওঁ ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰিছিল। 2019 চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ উপাধি প্ৰদান কৰিছিল। তেওঁ নেশ্যনেল এডভাইজাৰ ফাউণ্ডেশ্যনৰ প্ৰশিক্ষকৰ চাকৰি লাভ কৰিছিল আৰু তেওঁ মহিলাসকলক পৰ্বতাৰোহণৰ প্ৰশিক্ষণ দিছিল। খ নম্বৰ চাবা। তেনজিং নৰগে। 1924 চনত নেপালৰ খুম্বুত জন্মগ্ৰহণ কৰে তেনজিং নৰৱে। 1953 চনত এডমণ্ড হিলাৰী লগ হৈ প্ৰথমবাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰে। তেওঁৰ জন্মৰ নাম আছিল নামগ্যাল ৱাডিৰ। তেনজিং নৰগেৰ 4জন সন্তান আছিল। তেওঁ এগৰাকী নেপালী ভাৰতীয় পৰ্বতাৰোহী। এইগৰাকী পৰ্বতাৰোহীৰ মৃত্যু হয় 71 বছৰ বয়সত 1985 চনৰ 9 মে' তাৰিখে। এইবাৰ চাবা। গ নম্বৰ ষ্টিফেন হকিং। 1942 চনৰ 8 জানুৱাৰী তাৰিখে ইংলেণ্ডত ষ্টিফেন হকিঙৰ জন্ম হয়। তেওঁৰ আচল নাম আছিল ষ্টিফেন উইলিয়াম হকিং। তেওঁ আছিল এজন পদাৰ্থবিদ, ব্ৰহ্মাণ্ড বিজ্ঞানী আৰু লেখক। তেওঁ 1979 চনৰ পৰা 2009লৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিতত লুকাচিয় অধ্যাপক আছিল। ষ্টিফেন হকিং ৰয়েল ছ'চাইটি অৱ আৰ্টছৰ আজীৱন সদস্য আছিল। 2009 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত হৈছিল। তেওঁ মাৰাত্মক ৰোগৰ দ্বাৰা আক্ৰান্ত হ'লেও মনৰ ইচ্ছাশক্তি আৰু অধ্যাৱসায়েৰে বিজ্ঞানৰ জগতখনত এক চমৎকাৰ কৰিবলৈ সক্ষম হৈছিল। 2018 চনৰ 14 মাৰ্চ তাৰিখে যুক্তৰাষ্ট্ৰৰ কেম্ব্ৰিজত এইজনা মহান বিজ্ঞানীৰ মৃত্যু হয়। ছাত্ৰ ছাত্ৰীসকল, ভাষা বিষয়ক এইখিনি তোমাৰ ব্যাকৰণ বিষয়। সন্ধি ভাঙা, সংশয় দিয়া আছে। সম যোগ হয়। পৰ্বতাৰোহণ, পৰ্বত যোগ আৰোহণ। উৎসাহ, উৎ যোগ হাস। হিমালয়, হিম যোগ আলয়। প্ৰত্যাহ্বান, প্ৰতি যোগ আহ্বান। বিপদাপন্ন, বিপদ যোগ আপন্ন। ছাত্ৰ ছাত্ৰীসকল,
সন্ধিৰ তোমালোকে লক্ষ্য কৰিবা যে এই দুয়োটা শব্দৰে কিন্তু অৰ্থ থাকিব লাগিব মই পিছত সন্ধি বিষয়টো ভালদৰে লৈ আহিম আন এটা ভিডিঅ' উপসৰ্গ চাবা উপসৰ্গ ভাঙি দেখুওৱা অনুৰাগ অনুযোগ ৰাগ অনুভৱ অনুযোগ ভৱ অভিনয় অভিযোগ নয় প্ৰতিফল প্ৰতিযোগ ফল ছাত্ৰ ছাত্ৰীসকল উপসৰ্গ কওঁতেই এটা বস্তু লক্ষ্য কৰিবা উপসৰ্গ আমাৰ 20টা থাকে গতিকে প্ৰতিটো উপসৰ্গই তোমালোকে মুখস্থ কৰিবা তেতিয়াহে তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা আজিলৈ মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ